নমস্কাৰ মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ আপোনালোকক মই শেৱালী বৰুৱা সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত আহিছোঁ এটা ভিডিঅ' লৈ পেলাই। আচলতে আমাৰ প্ৰত্যেক মানুহৰে আজিকালি কিবা এটা নহয় কিবা এটা বেমাৰ থাকে। সেয়ে আমি যোগা অভ্যাস কৰিব লাগে, প্ৰত্যেকে আমি যোগা কৰিব লাগে, নহ'লে আমি ৰাতিপুৱা গধূলি খোজ কাঢ়িব লাগে। আমাৰ শৰীৰটো বহুত সুস্থ হৈ থাকিব। আৰু আমাৰ যিহেতু খাদ্য পাতি আগতে আমাৰ যিটো ঘৰুৱাভাৱে প্ৰস্তুত কৰিছিলে গোবৰ সাৰেৰে, সেইটো আমি আজিকালি খাবলৈ নাপাওঁ। বেছি উৎপাদন হ'বৰ কাৰণে আমাৰ যিটো খেতিয়কসকলে খেতিত সাৰ প্ৰয়োগ কৰে, সেইটো আমাৰ কাৰণে আমাৰ শৰীৰৰ কাৰণে বহুত বেয়া হয়। সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ, আমি যোগা অভ্যাস কৰিব লাগে আৰু খোৱা বোৱাৰ প্ৰতি আমি ধ্যান দিব লাগে। কি বস্তু খালে আমাৰ শৰীৰটো ভালে থাকিব, স্বাস্থ্য ভালে আমাৰ মন ভাল থাকিব, মন ভালে আমাৰ কৰ্ম আগবাঢ়ি যাব পাৰিম। সেইকাৰণে সকলো বন্ধু বান্ধৱীকে মই অনুৰোধ কৰিছোঁ, খোৱা খাদ্যখিনি যাতে আমি ভালকৈ খাওঁ আৰু শৰীৰ চৰ্চাই আমাক বহুত অসুখৰ পৰা হাত সাৰাই থাকে। আপোনালোকে শৰীৰ চৰ্চা কৰি চাওক। প্ৰত্যেক মানুহৰে প্ৰয়োজন আছে শৰীৰ চৰ্চা। আমি যেনেকৈ খাদ্য খাওঁ আমাৰ শৰীৰেও বিচাৰে। সেইকাৰণে আচলতে শৰীৰ চৰ্চাটো প্ৰত্যেকৰে প্ৰয়োজন। প্ৰত্যেকে কৰক। নমস্কাৰ, ধন্যবাদ।